সহায় কৰি দিছে পিনে চা বলে পাৰিছে ইমানখিনি সৰ্বনাশ পেলাই দিলা যে তললে কুবাব লাগিব বেডশ্বীটখন কুবাব লাগিব হে হৰি হ'ব মই পাৰিম পাৰিছা পাৰিবলৈ ৰাতিপুৱাৰ চাহকাপেই মেইন গতিকে চাহকাপ খাই লোৱা যাওক কোনলে হৰলিক্স অনা হৈছে লগত আমাৰ পিঠা ৰিং পকৰা গৰম হে গৰম কি কৰিছা সৰ্বনাশ এনেকেন খা গুড মৰ্ণিং নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল মই লিপিকা এণ্ড অৰ্ণৱৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আমি চাহ তাহ খাইছোঁ আৰু লগতে আমাৰ ঘৰৰ আৰু 3জন সদস্য আছে চৰাই 3টা শালিকা চৰাই আহি থাকে চাওকচোন ৰাতিপুৱাই এনেকুৱা এটা পৰিৱেশ দেখাৰ লগে লগে সকলোৰে মনটো ভাল লাগিব নিশ্চয় আৰু আমি চাহৰ লগত যি খাওঁ ৰাতিপুৱা এইকেইটা চৰাইও সদায় ৰাতিপুৱা আমাৰ লগত আমি যি খাওঁ সেয়াকে খায় আৰু বাহিৰত কিনকিনীয়া বৰষুণ দি আছে আৰু এতিয়া যাওঁ ভাতৰ পৰ্বলৈ বলক এয়া কাটি ৰাখিছোঁ টেঙামৰা পাত এয়া কচু সিয়ৰি এইফালে ফ্ৰাই মাছ আৰু দালিত তিয়াই ৰাখিছোঁ পিঁয়াজ কাটি ৰাখিছোঁ বনাই মেলি খাই বৈহে আপোনালোকক লগ পাই আছোঁ যাম ন মোমায়েকৰ ঘৰলৈ যাবলৈ ওলাইছোঁ ভাইটি ঘৰত নাই কিন্তু বা আহি ঘৰত আছে সি তাইৰ গাটো বৰ এটা ঠিক নহয় গতিকে ভাবিলোঁ খবৰ এটাও লৈ আহোঁ বৰ বেছি দূৰ নহয় ঘৰ মোৰ অৰ্ণৱৰ গৰম বন্ধও দিয়া হৈ গ'ল কিন্তু আমাৰ ঘৰলৈ যোৱাহে হোৱা নাই ভাবিছোঁ আজি পটককৈ গৈ আহোঁ সন্ধিয়া ঘৰ পামহি আৰু এতিয়া যোৱালে আমাৰ 1টাই বাজিব হ'ল ওলাই মেলি ৰেডি হোৱালে অৰ্ণৱৰ দেউতাক নাছিলে এতিয়া পাইছেহি আমি ৰেডি হৈ লৈছোঁ আৰু ন ছেইম আমাৰ অৰ্ণৱৰ মোৰে কাপোৰ ছেইম ন বাই বাই মামা ঘৰত লগ পাই আছোঁ কৈ দিয়া বাই বাই মামা ঘৰত লগ পাই আছোঁ ড্ৰেছ চেঞ্জ হৈ গ'ল আৰু এইফালে হৈছে আমাৰ কক আমি আহি পাই গ'লো এইফালে অৰ্ণৱ বিচনা ঘুলি অৱস্থা নাইকিয়া গৈছে এইফালে টুক এইফালে আমাৰ এগৰাকী বাহিৰলৈ পলাইছে বা এইফালে মা বহি আছে সেইফালে আইতা সকলো বহি আছে বিচনা অৱস্থা নাই উৎপাত সিহঁতৰ আৰু এইফালে আমাৰ চাহ আহি গ'ল খাই বৈ লওঁ আৰু কেনেকে হাঁহিছে আমাৰ কণমানিজনীয়ে ককায়েকৰ লগত কাজিয়া কৰা দেখি মনে মনে ভিডিঅ'টো কৰি ৰাখিছোঁ আপোনালোককো দেখাওঁ বুলি চাওক কি হ'ল লৈ থলে ককায়েক ভনীয়েকৰ কাজিয়া এতিয়া আমি আহি পালোহি লুকামপুৰৰ ঘৰ অৰ্ণৱক কাপোৰ কানি সলাই দিলোঁ মই কাপোৰ আৰু ভাবিলোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি লওঁ আৰু দিনটোৰ আজি কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো কোনোবাই যদি নতুনকৈ চাইছে তেতিয়া চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব অৰ্ণৱক কাপোৰ কানি খুলি দিলোঁ এইফালে টোপনি ধৰিছে তাৰ শুৱক মোৰো কিছুমান কাম আছে কৰি মেলি লওঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ